হাই হেল্ল' নমস্কাৰ সত শ্ৰী আকাল আদাব ৱেলকাম টু মাই চেনেল ট্ৰেভেলাৰ্ছ নান। আজি এটা ৰাইডত গৈ আছোঁ, ক'ত গৈ গৈছোঁ, কিয় গৈ আছোঁ, কাৰ লগত গৈ আছোঁ, এইখিনি কথা অকণমান পিছত কৈ আছোঁ। সেইটোৰ কাৰণে স্পেচিয়েল হাফ পেণ্ট আৰু টি চাৰ্টো অনা গৈছে। ঘৰৰ ওচৰৰ টীম এটা আছিল ৰেডি, মোৰ হ'ল মৰ্ণিং এণ্ট্ৰি, মানে এক প্ৰকাৰ ক'ব গ'লে ছাডেন এণ্ট্ৰি। আৰু ইয়াত আহি বাটতে পালোঁ গণি শেষ কৰিব নোৱাৰা ট্ৰেইন এখন। আজিৰ আমাৰ প্লেন হৈছে দেওজাং, আৰু এইখনেই হৈছে সেই বেকী নদীখন। নদী যেনেকুৱাই কি নহওক, পানী থাককেই বা নাথাকক, নাম কিন্তু আনকমন। ৰাতিপুৱাই আহি মাতিছিল পেটে, সোমালো হোটেলত, লাগিছিল ভোক, খালো চাহ। আৰু এইটোৱে হৈছে এইটো আচল ৰাইডাৰ, এইটো হৈছে ৰাইডাৰ চলকে, যিটো লৈ আহিল একদম পাৰফিউম। আৰু বহুত দূৰ আহি এয়া কৰিলে পেট পূজন, খাৰু পৰঠা। মিঠা পান বুলি ক'লে বৰ সৰুৰে পৰা পাগল, তাতে যদি খোৱা ঠাইৰ ওচৰত দোকান এখন হয় আৰুনো কি লাগে। আৰু এয়া হৈছে ফৰেষ্টৰ সেই টিকট ঘৰটো, য'ৰ পৰা টিকট কাটিব লাগিব। আমি ধুনীয়াকৈ টিকট কাটি ল'লোঁ। তোৰ বৰ বিশেষ একো প্ৰব্লেম নহয়, আপোনালোকে আহিব খুজিলে আহিব পাৰে দেওজেং, গুগল মেপত ধুনীয়াকৈ দেখাই থাকে। ৰাস্তা যিহেতু একদম বেয়া আছিল, গতিকে আগলৈ বাইকখন নিবলৈ নোৱাৰিলোঁ, গতিকে ইয়াতে এৰিব লগা হ'ল বাইকখন। বহুত ধুই ল'লোঁ, বহুতো এনজয় কৰিলোঁ, এতিয়া গৈ আছোঁ ধুনীয়াকৈ ঘৰলৈ। আৰু এইখনেই হৈছে বহুদিন আগতে অৰ্ডাৰ কৰা সেই ট্ৰেভেলিং চেয়াৰখন। আপোনালোকেও যাওক কেতিয়াবা এনেকৈ ফুৰিবলৈ চানডে লৈ। লগ পাই আছোঁ নতুন এটা ব্লগৰ সৈতে অতি সোনকালে, তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।